অন্য এটি ব্লগলৈ মোৰ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়া দেখিছে ৰাতিপুৱাই মই পূজা কৰিব লৈছোঁ। ডাঙৰ ল'ৰা গ'ল, এওঁ গ'ল স্কুলত। আৰু ৰাতিপুৱাই মই আগতে একদম ৰাতিপুৱাই উঠিয়ে মই গা পা ধুয়ে পূজা কৰোঁ। আৰু এতিয়াও মই সেইটোৱে কৰোঁ, কিন্তু এতিয়া কি হয় একদম উঠিয়ে মই গাটো ধুওঁ যদিও মই লগে লগে পূজা কৰিব নোৱাৰোঁ, কাৰণ কিয় টিকলা উঠি যায়। তো এওঁলোক যোৱাৰ পিছত যেতিয়া টিকলা অকণমান সময় শুৱে মই শুৱাই থৈ দিব পাৰোঁ, তাৰে পিছত মই ধুনীয়াকৈ পূজা কৰোঁ। তাৰে মাজত কেতিয়াবা মই ৰাতিপুৱা উঠিও পূজা কৰোঁ, যেতিয়া এওঁ যদি অকণমান সময় তাক ৰাখিব পাৰে। তো তেনেধৰণে আমি মিলাই আছোঁ ফ্ৰেণ্ডছ। এতিয়া অলপমান ৰুটিনটো অলপমান খেলি মেলি হৈছে, চেঞ্জ হৈছে। তো তেনেকৈ চলিব লাগিব, মিলাব লাগিব। এয়া দেখিছেনে মই বিচনা পত্ৰবিলাক পাৰি পেলাই ধুনীয়াকৈ আজৰি হৈ লওঁ। বিচনাকেইখন লেতেৰা থাকিলে গোটেই ঘৰটোৱে লেতেৰা যেন লাগে। আৰু এতিয়াতো ঘৰ মোৰ খেলি মেলি ক'বই নালাগে। ডাঙৰ ল'ৰাটোৱেতো ক'ত কি বস্তু থয়, আকৌ এতিয়া সৰুটোৰো কাপোৰ কানি ইমান হৈ গৈছে, ক'ত কি বস্তু থাকে এতিয়া সেইবিলাক মানে থুপুৰিয়াওঁতে গোটেই দিনটোৱে গুচি যায়। আৰু বৰ্তমান একদম ফিৰফিৰীয়া বতাহ, সেইকাৰণে খিৰিকী দৰ্জা চব বন্ধ কৰি থৈ দিছোঁ। আৰু বতৰটো যিহেতু সেমেকা, ৰ'দ ওলোৱাই নাই এতিয়ালৈকে, তো ভাবিছোঁ মই বিচনা পত্ৰখিনি পাৰি আজৰি হওঁ, তাৰপিছত ধুনীয়াকৈ মই মোৰ গৰম পানী জিৰা ৱাটাৰ খাম। এইয়া ৰেডি হৈ আছে মোৰ জিৰা ৱাটাৰ। তো এতিয়া অকণমান সময় সুন্দৰকৈ বহি পেলাই মই জিৰা ৱাটাৰ খাম। আৰু তাৰে পিছত আকৌ টিকলা উঠি যাব, আকৌ টিকলাক অকণমান সময় চাব লাগিব। আমাৰ ডেইলি ৰুটিন এতিয়া এয়াই হৈছে। এয়া দি দিলোঁ মাছক খানা, লগে লগে কাপোৰো ঠিক কৰি দিলোঁ। এয়া দেখিছেনে উঠি গ'ল, এতিয়া ধুনীয়াকৈ খেলি আছে অকণমান সময়। আৰু ফ্ৰেণ্ডছ, মই চাই আছোঁ যে মোৰ চুলি সৰিছে নেকি। মোৰ এইটো প্ৰেগনেঞ্চি মানে ছেকেণ্ড প্ৰেগনেঞ্চিত মোৰ একদম চুলি সৰা নাছিলে, কিন্তু এতিয়া আৰু এডাল দুডাল সৰিব আৰম্ভ কৰিছে বাৰু। আৰু এয়া হৈ গৈছে আমাৰ ডাঙৰ ল'ৰা আহি গ'ল স্কুলৰ পৰা, ধুনীয়াকৈ পনীৰ মটৰ দালি ভাত খাই আছে সি। আৰু এতিয়া যাম মই টিকলাৰ ওচৰত, কাৰণ কিয় সিও খোৱা নাই, ইফালে অলপমান কেংকেঙাই আছে। আহি পেলাই অকণমান সময় টোপনি খেদাব লাগিব, আৰু ময়ো অকণমান ৰেষ্ট ল'ব লাগিব, দুইটাকে শুব দি পেলাই। তাৰপিছতে হৈ যাব। এতিয়া এয়া দেখিছেনে আবেলি হৈ গ'লেই, আৰু দুইটাই ধুনীয়াকৈ শুই আছে। মই আছিলোঁ মাজত, দুইটাৰে মাজত শুব লাগে মই। এতিয়া দুইটাকে ধুনীয়াকৈ থৈ মই ভাবিছোঁ লাইট জ্বলাই দিওঁ ঘৰৰ, আৰু চাকি বন্তি দি লওঁ। তাৰপিছত বঢ়িয়াকৈ বহি পেলাই চাহ খাম আৰামছে। তো দুইটাই এতিয়া সুন্দৰকৈ শুই আছে, আৰু দুইটাকে এনেকৈ দেখা পালে ইমান মনটো ভাল লাগে। কি ক'ম আৰু আপোনালোকক, সেইটো বস্তু বুজাব নোৱাৰোঁ। যিয়ে হওক, এতিয়া বৰ্তমান ধুনীয়াকৈ লাইটকেইটা জ্বলাই দি আছোঁ, বাহিৰৰ ভিতৰৰ। আৰু আন্ধাৰ আজিকালি অকণমান সময় দেৰিলৈকে পোহৰ থাকে নেকি, অলপমান লাহে লাহে দিনবিলাক দীঘল হ'ব আৰম্ভ কৰিলে, তাৰমানে অলপমান পোহৰ এতিয়া থাকে। ধুনীয়াকৈ মুখ হাত ভৰি হাত ধুই ল'লোঁ। তাৰপিছতে মই চাকি বন্তি দিলোঁ। এয়া দেখিছে ধূপ দি থৈ দিছোঁ বৰ্তমান। আৰু এয়া বৰ্তমান মই পাকঘৰত সোমাই গৈছোঁ চাহ বনাবৰ কাৰণে, কাৰণ কিয় আহি গৈছে মোৰ মা বহি আছে বৰ্তমান টিকলাৰ লগত। টিকলা অলপমান সময় উঠি গৈছিলে, আকৌ মাৰ কোলাত চাগি সি শুলে। তো মাৰ লগত মই বঢ়িয়াকৈ এতিয়া কথা পাতি আছোঁ। মা যিহেতু ওচৰতে থাকে, তো মাজে মাজে ময়ো যাব পাৰোঁ, মাজে মাজে মাও আহিব পাৰে। তো এতিয়া সেইকাৰণে ভাবিছোঁ যে ধুনীয়াকৈ একাপ একাপ আমি চাহ খাই লওঁ, আৰু চাহ খাই পেলাই সুন্দৰকৈ কথা পাতোঁ। আৰু ডাঙৰ ল'ৰা এতিয়ালৈকে উঠাই নাই, নাস্তা দিবই আছোঁ, উঠিব। তাৰপিছত অকণমান সন্ধিয়া আৰু মুখ হাত ধুই পেলাই কিতাপত বহাব লাগিব। ফাইনেল এক্সামছবিলাকো আহিবৰে হ'ল সিহঁতৰ। এয়া দেখিছে মা আহিছে, মা এতিয়া খোৱাৰ কাৰণে মই ক'লোঁ যে চোলাখনত থৈ দিয়া, সি ধুনীয়াকৈ শুই থাকিব অলপ সময়। আৰু ৰাতিপুৱাই উঠি স্কুলত যাব লগা হয়, তো দুটা আঢ়ৈটা বাজে, আৰু ভাত পানী খাই মুখ হাত ধুই পেলাই ধুনীয়াকৈ শুওঁতে মিলোতে 3:30 4টা বাজেই। তো অলপমান 5টা 5:30 বাজে সেইকাৰণে উঠোতে। আৰু এয়া আইতা আৰু নাতিয়ে বা কি কথা পাতিছে, কি বুজি পাইছে তেওঁ নাজানো, আৰু লগতে দাদাকৰ লগতো কথা পাতি আছে দেই। টিকলাই বা দাদাকৰ কথা কিমান দূৰ বুজি পায় নাজানো আৰু। আৰু এয়া বৰ্তমান এয়া কিউব এটা আছে আমাৰ ডাঙৰ দাদাকৰ। তো কিউবটো দি পেলাই আজিকালি বেলেগ বেলেগ বস্তু লাগে জানেনে, এটা বস্তুকে চাই নাথাকে সি। তাৰমানে এতিয়া এইটো যে কালাৰফুল দেখা পাইছে এইটো চাই আছে। ইতিমধ্যে এওঁ আহি গ'ল, এওঁ দি থৈ দিছোঁ চাহ।
আৰু দেউতাকে আনিছিলে ক্ৰীম বন খাই পেলাই ময়ো ভাল পাওঁ, ল'ৰায়ো ভাল পায়। তো আমি এটা ক্ৰীম বনৰে আধা আধা, এটা বুঢ়া খাব নোৱাৰোঁ, বহুত ডাঙৰ হয়। তো দুইটাই এনেকৈ 50-50 কৰি পেলাই খাব লৈছোঁ। তাৰপিছত চিধাই আহি গৈছোঁ আমি। এওঁ অকণমান সময় যিহেতু আছে, মই কৈছোঁ কি অকণমান সময় টিকলাৰ লগত থাকিলে মই যিখিনি সময় পাৰোঁ ইয়াক পঢ়াম। এওঁ আহিলে তেনেকৈ মিলাওঁ, আৰু নাহিলেতো আৰু তেনেকৈ ৰাখি পেলাই মই যিখিনি সময় পাৰোঁ ডাঙৰ ল'ৰাক পঢ়াব লাগে। তো সেনেকৈ সেইকাৰণে বৰ্তমান তাক কিবা এটা লিখিব দিছোঁ, লিখিব দি পেলাই মই এইফালে অকণমান এখেতক আৰু অলপমান ল'ব লগা হ'ল। অনবৰতে বিচনাত শুই থাকিবও টান পায়, তাহাঁতৰো বিষায় গাবিলাক। তো আজিৰ ব্লগটো ফ্ৰেণ্ডছ ইয়াতে শেষ কৰোঁ। মোৰ অন্য এটি চিম্পুল ব্লগত আকৌ লগ পাম।